পেলাই এটা দুটা জেচিবি নহয় আপোনালোকে তো দেখিছে কেনেকে কৰিছে বড়সকলে যেনেকে দেউচিত জেচিবি লৈ পেলাই ঘৰ ভাঙাইছে খেদিছে জ্বলাই দিছে এইবোৰ কি ইয়াত ইশাৰা কি কালি পৰহি আকৌ কি কৰিবলৈ গৈ আছে এতিয়া নোটিছ দি আছে সরকারি মাটি এক পালে কৰিছে মাটিৰ মেলা ল্যান্ড মেলা কি বুলি কয় ভূমি মেলা কৰিছে আন পালে একেটা মানুহসকলে নোটিছ দিছে আপুনি সরকারি মাটিত ইলিগেলি বহি আছে ইমিডিয়েটলি আপোনাক এভিকশন কৰা হ'ব আদিবাসীকো নোটিছ দিছে মুসলিম ভাইসকলকো নোটিছ দিছে বড়সকলকো দিছে সব জাতি বস্তি এনেকে দি পেলাই তেখেতসকলে ভয় খুৱাব বিচাৰিছে আমাক যদি ভোট নিদিয়ে তেতিয়া হলে সঁচা সঁচিকে আমি নোটিছ দিওঁতে নাথাকিম তহঁতৰ ঘৰৰ জেচিবি লৈ পেলাই আমি যাম এই কথাটো তেখেতসকলে যেতিয়া ইলেকশন আহিব আপোনালোকৰ ওচৰত গৈ সেই কথাটো শুনাই দিব সাৱধান গতিকে বিপিএফ দলে আজি এনে ওলোৱা নাই আমাৰ ভৱিষ্যত বিটিসি বাকি এতিয়া যি উপভোগ কষ্টৰ উপভোগ কৰিব লগা হৈছে কোনো উন্নয়নৰ পথ আমি দেখিবলৈ নাপালো আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি দেখিবলৈ নাপালো ইয়াৰ কাৰণে বিপিএফ এতিয়া আকৌ উঠিছে শুই থকা নাই উঠিছে মানে উঠিছে আমাৰ সেই ৰাজনীতিৰ উদ্দেশ্য 2024 চনৰ কথাটো মই কলো 2025 চনত এতিয়াৰ পৰিৱৰ্তনৰ নামত যি চৰকাৰ গঠন কৰিছে এই সরকারটো আকৌ পরিবর্তন কৰি পেলাই সিহঁতৰ চেয়াৰত বিটিসিৰ চেয়াৰত আমি বিপিএফ দলে বলে জিকি আহি আকৌ হাগ্ৰামা মহিলাৰী দেৱক শিৱ চেয়াৰত বহাই পেলাই বিটিসিটো পৰিচালিত কৰিব লাগে এইটো আমাৰ দ্বিতীয় ৰাজনীতিৰ উদ্দেশ্য আমি সফল কৰিমেই তৃতীয় ৰাজনীতিৰ উদ্দেশ্য 2026 চনত যে এমএলএ ইলেকশন আহিব সেই এমএলএ ইলেকশনত আমাৰ বিটিসি গঠন হোৱাৰ পৰেৰে পৰা আমি যেনেকৈ জিকাই দিছিল 12টা সিটৰ ভিতৰত 12টা এমএলএ সেই তেনেকুৱা জিকাই দি পেলাই আকৌ অসমৰ যি পাৰ্টিয়ে নহওক কোন পাৰ্টিয়ে চৰকাৰ গঠন কৰিব এই বিপিএফ দলক লগত লৈ পেলাইহে চৰকাৰ গঠন কৰিব পৰা সেই পৰিস্থিতি আমি কৰিম আৰু অসমৰ শাসন কৰাৰ ক্ষেত্ৰত আমি আধা অংশীদার হম সেইটো হল আমার তৃতীয় রাজনীতির উদ্দেশ্য